নমস্কাৰ মোৰ চেনেল ফুটপ্ৰিন্টছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি চিকেনৰ নতুন ৰেচিপি এটা ট্ৰাই কৰিম। বলক ভিডিঅটো ষ্টাৰ্ট কৰো। মোৰ চেনেললৈ যদি আপুনি নতুন আহিছে তেতিয়ালে সাবস্ক্ৰাইব কৰিব নাপাহৰিব। প্ৰথমে বাচন এটাত অলপ মিঠাতেল গৰম কৰি লৈ তাত তেজপাত, ইলাইচি, লং আৰু জালুক দি তাত 1 চামুচ হালধি দি দিব। তাৰ পাছত ধুই থোৱা চিকেনখিনি ইয়াত এড কৰি দিব। চিকেনখিনি দিয়াৰ পাছত হেতাৰে ভালকে মিহলাই ল'ব আৰু ফ্লেম মিডিয়াম টু হাই ৰাখিব। ইয়াত 1 চামুচ নিমখ দি দিব। তাৰ পাছত আকৌ ভালকে মিহলাই ল'ব। ভালকে ফ্ৰাই হৈ যোৱাৰ পাছত এই গোটেইখিনি মাংস বেলেগ এটা বাচনত উলিয়াই ল'ব। মাংসখিনি উলিয়াই লোৱাৰ পাছত আকৌ একেটা বাচনতে আৰু অলপ মিঠাতেল যোগ কৰি ল'ব। তাত গোটা জিৰা, দালচিনি, লং, ইলাইচি আৰু জালুক দি দিব। তাৰ পাছত মই একে গোটা নহৰু দুটা দিছো, তেজপাত দিছো আৰু শুকান জলকীয়া দিছো। গোটা নহৰু নিদিলে বিহাৰী চিকেন অসম্পূৰ্ণ বুলি প্ৰায় ক'ব পাৰি। দেখিছে মই ভালকৈ মিহলাই লৈছো। সেইখিনি ফ্ৰাই হৈ যোৱাৰ পাছত আপুনি দুটা পিয়াজ সৰু সৰুকৈ কুটি দি দিব আৰু নহৰু দি দিব। তাৰ পাছত সেইখিনি ভালকে মিহলাই ল'ব আৰু মনত ৰাখিব যাতে গেছৰ ফ্লেমটো লোৰ পৰা মিডিয়ামলৈকে থাকে। ভালকে ভুনি লোৱাৰ পাছত সেইখিনি আপুনি এনেকুৱা কনসিস্টেন্সি হোৱালৈকে ভালকে ভুনিব লাগিব। চাই লওক মই দেখাইছো। এনেকুৱা গোল্ডেন ব্ৰাউন হৈ যোৱাৰ পাছত আপুনি তাত কুটি থোৱা আদা আৰু জলকীয়া যোগ কৰিব লাগিব। মই অলপকে আদা লৈছো। আপুনি বেছিকৈ ল'ব নালাগে, সিমানকণ দিলেই হ'ব। তাৰ পাছত তাত 1 চামুচ হালধি আৰু ধনিয়া গুড়ি অলপ দিছো। এইটো অলপ স্পাইসি হয় বিহাৰী চিকেনটো, আপোনালোকে নিজৰ আন্দাজত দি দিব। ইয়াত মই অলপ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছো যাতে ৰংটো বৰ ধুনীয়া হয়। কাশ্মীৰী ৰেড চিলি পাউডাৰ দিলে কালাৰটো বহুত ধুনীয়া আৰু লোভনীয় হয়। আপোনালোকে দেখিলে গম পাব। এইখিনি ফ্ৰাই হৈ যোৱাৰ পাছত মই তাত অলপকে নিমখ যোগ কৰিছো। গোটেইখিনি দিয়াৰ পাছত মই ভালকে আকৌ মিহলাই লৈছো। আপোনালোকে দেখা পাইছে নিশ্চয় ইমান ধুনীয়া কালাৰ এটা আহিছে। তাত মই 1 বাটি পানী মিহলাই দিলো আৰু মই হেতা দি ভালকে মিহলাই দিলো আৰু ফ্লেমটো এতিয়া মিডিয়াম টু হাই ৰাখিছো। তাৰ পিছত ঢাকনিখন মাৰি দিব। 5 মিনিট মানৰ পাছত ঢাকনিখন আঁতৰাই দিয়াৰ পাছত দেখিব যে ইয়াৰ কনসিস্টেন্সিটো এনেকুৱা ধৰণৰ হৈছে। আপুনি তাৰ পাছত কি কৰিব পাৰে, যিখিনি নহৰু আছে, যিখিনি মই সৰু সৰুকে নহৰু দিছিলো সেইখিনি ভালকে পিচি ল'ব। হেতাখনেদি এনেকুৱা হেতা ল'লে ভাল, পিচিবলৈ সুবিধা হয়। এনেকে পিচি ল'ব। পিচি ল'লে ইয়াৰ যিটো গোন্ধ নহৰুৰ আৰু যিটো নহৰুৰ টেষ্ট সেইটো বহুত ধুনীয়াকৈ আহি যায়। তাৰ পাছত সেইখিনি পিছলাৰ পাছত আকৌ ভালকে মিহলাই লৈ যিমান পাৰে ভালকে পিচিব আৰু মনত ৰাখিব যাতে গোটা নহৰুখিনি ভাঙি নাযায়। বাকি যিখিনি নহৰু আছে সেইখিনি যাতে ভালকে পিচি লোৱা হয়। এতিয়া দেখিছে কনসিস্টেন্সিটো নিশ্চয় আপোনালোকে দেখিছে কেনেকুৱা ধুনীয়া কালাৰ এটা আহিছে। দেখা পাইছে মিক্সচাৰটোৰ পৰা তেলো ধুনীয়াকৈ ওলাই গৈছে। এইখিনিতে মই অলপকে জিৰা গুড়ি অলপ মিক্স কৰিছো। আগতে কৈছো এইটো অলপ স্পাইসি হয়, খাই চাব বহুত ভাল পাব। যদি এতিয়ালৈকে খোৱা নাই আপুনি ট্ৰাই কৰি চাব পাৰে। বহুত ধুনীয়া এটা ৰেচিপি। তাৰ পাছত মই এইখিনি মিলাই লোৱাৰ পাছত ইয়াত মাংসখিনি যোগ কৰি দিলো। যিখিনি ভজা মাংস আমি উঠাই থৈছিলো এতিয়া এইখিনি যোগ কৰি দিলো। যোগ কৰি দিয়াৰ পাছত এইখিনি আকৌ ভালকে মিহলাই ল'ব লাগিব যাতে মছলাখিনি মাংসখিনিত ভালকে লাগি যায়। এইখিনিতে আপোনালোকে অলপ গৰম পানী বহাই দিব কাৰণ জোলৰ কাৰণে গৰম পানীৰ প্ৰয়োজন হ'ব। বহুত ধৰণৰ চিকেন খাই থাকো কিন্তু বিহাৰী চিকেনটো এটা বহুত ধুনীয়া চিকেনৰ ৰেচিপি। আপোনালোকে এবাৰ যদি এই ভিডিঅটো চাই যদি ভাল পায় তেতিয়ালে লাইক, শেয়াৰ, সাবস্ক্ৰাইব কৰি দিব। এতিয়া দেখিছে মাংসখিনিয়ে তেল এৰি দিছে। তাৰ পাছত আমি গৰম পানী অলপ এড কৰি দিম। ঠাণ্ডা পানী দিয়া নাই কাৰণ অলৰেডি এইখিনি গৰম হৈ আছে। মাংসখিনি গৰম হৈ থকাৰ কাৰণে ঠাণ্ডা পানী দিলে ইয়াৰ টেষ্টটো বেয়া হৈ যায়। সেইকাৰণে আমি গৰম পানী এড কৰিছো।
গৰম পানী দিয়াৰ পাছত দেখিছে কালাৰটো কিমান ধুনীয়া হৈ গৈছে এতিয়া আপোনালোকে তাক সেইখন ঢাকি দিব ঢাকি দিয়াৰ 15-20 মিনিটমান পাছত এতিয়া মই অলপ গৰম মছলা আৰু যি চিকেন মছলা অলপ দুটা মিক্স কৰি অলপকে দি দিছো যাতে ইয়াৰ টেষ্টটো ধুনীয়া হৈ আহে এতিয়া ভালকে মিহলাই লৈছো মিহলাই লৈ ফ্লেমটো মিডিয়াম টু হাই ৰাখিছো আৰু তাৰ পিছত আমি ঢাকনি এখনেৰে আকৌ ঢাকি দিম 15 মিনিট মানৰ কাৰণে 15 মিনিটৰ পাছত এইটো ষ্টেজত আপোনালোকে দেখা পাব যে তেলখিনি এৰি দিছে আৰু বিহাৰী চিকেনটো আমাৰ ৰেডি হৈ গৈছে গৰম গৰম ভাতৰ লগত বিহাৰী চিকেনৰ সোৱাদ আপোনালোকে ল'ব বুলি মই আশা ৰাখিছো ধন্যবাদ